নমস্কাৰ, মোৰ অন্য ভিডিঅ'লৈ দেউতাৰ মিটিং আছে তামোলপুৰত, তাতে যাব ওলাইছে। এটা ফটো উঠিবি, এটা ভাল আছে। ৰা উঠ সেই ৰাতিপুৱাই গেছি, কুঁৱলী ভাঙাই নাই, কুঁৱলী দি আছে এদিনক লাগে। এই ঠাণ্ডা বতৰত কুঁৱলী দিয়ে আছে, এতিয়া না মুছে নে হা জুইপে বহি থাকিব লাগে। ইমান ঠাণ্ডা, মায়ে জুই পুৱাই আছে। জুই পুৱাই মানে বেঙনা পৰিছে, জুই পুৱাইছে, পানী গৰম কৰিছে ভাত খাবাক লাগি। মই মাৰ কাষত বহি পেলাই অকণমান সেকো আৰু হাত খানি, ইমান ঠাণ্ডা পৰিছে। চকু বুজি আছে আৰু পেহী একেবাৰে পূৰা ৰাতিপুৱাৰ পৰা মোচাত লাগি গৈছে। আৰু এতিয়া মোচা হ'ব, ঠাণ্ডা পৰিছে, কুঁৱলী দি আছে। তোক কোনোবা চাবা আহিব নেকি? তোক চাবা আহিব। কাপোৰ লগাব, আকৌ নতুন কৰি মেখেলা লগাব বোলে। বগা মেখেলা মায়ে সূতা লৈ আছে, সেইবিলাক সূতা লোৱা আছে। আগতে বেলেগ কাপোৰ লগোৱা আছিল, সেনেকৈ কাটিলে, এতিয়া আকৌ মায়ে সূতা লৈ আছে। ইমান ঠাণ্ডা বতৰ, কুঁৱলী ভাঙাই নাই ভাল কৰি। মই ঘুমি আছোঁ কি বুঢ়া খাত। আৰু আমাৰ ইয়াতে এওৰা কাৰত পূৰা টিভিত শুইহে যাব। এইফালে পেহী আধা থকা আধা নাপায়। এই ঠাণ্ডা তাৰে একো কাম কৰিব ইচ্ছা নাই, খাৱা আৰু সোমোৱা। আৰু আপোনালোকক এটা বস্তু দেখা ৰ'ব, এইফালে গোটেই ববিন লোৱা আছে, এফালে লোৱা আছে। হ'ব আৰু কাপোৰ লগাব এতেন পূৰা। এই উকৰ মিক্স পাত, বগা আৰু উকৰ মিক্স পাত, এতিয়া মই ফেব্ৰিক কৰিম। এইটো ফুলকেইটা আঁকি লৈছোঁ, কিন্তু এইটো ইমান ধৰিব নোৱাৰিম, মানে বহুত কাৰা কৰি আঁকি লোৱা নাই। ৰং কৰাৰ পিছত গম পাব। ইয়াতে এইটো ফুল, ইয়াতে আছে। এতিয়া ৰং কৰিম, ঠাণ্ডা বতৰত বেলেগটো কাম নাই আৰু কাম কৰিব ইচ্ছা নাই, তথাপিও মানে এটা কামখিনি কৰোঁ। আৰু একেবাৰে সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখা আছোঁ ৰ'ব। মই ৰং কৰিব লাগি পূৰা ৰেডি হৈ লৈছোঁ। এটা আঁকি লৈছোঁ, আঁকাৰ পিছত গম পাব কেনেকুৱা মানে ফুলটো কেনেকুৱা। আৰু এইকেইটা ৰং এতিয়া বেঙুনীয়া আছে, নীলা আছে, ৰঙা, গোলপীয়া আৰু এইটো গল্ডেন কালাৰ। এইকেইটা ৰঙেদি কৰিম। আৰু এইফালে এখন মোচা কাপোৰ আৰু ব্ৰাছ, এইটো ব্ৰাছ লৈছোঁ। এইটো ৰংটো অকণমান ডাঠা কাৰণে দিগদাৰ হয়। মোবাইল ধৰা মানুহ না, মোবাইলেদি ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো কৰি লওঁ, কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ। মাজে মাজে দেখাম বাৰু। এনে গোলপীয়া আৰু মই কাষৰেদি গোলপীয়া দিছোঁ আৰু মাজত ৰঙা দিছোঁ। নালাগে। আমাৰ ফুল ৰেডি হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ ওপৰত এইটো শুকোৱাৰ পিছত ইয়াৰ ওপৰত চেকনিকা দিম আৰু ভাল লগা হৈ যাব। কেনেকুৱা লাগিছে জনাব। মানে কাপোৰযোৰ, মানে এইযোৰ কাপোৰ মোৰ নহয়, যাৰ কাপোৰ হয়
তেওঁলোকে মানে ফুলটো ডিজাইন দিছে কেনেকৈ কৰিব লাগে আৰু চিকমিকা দিয়া মানে এখন মেখেলা চাদৰখনত ৰং কৰা হৈছে আৰু চাদৰখন আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু এই 4টা আঁকা হ'ল এটা আঁকোতে অকণমান টাইম লাগেনে টাইম লাগে আঁকোতে এইকেইটা হ'ল আঁকা আৰু এইটো মই এইকেইটা চিকমিকাকেইটা লগাই দিম চিকমিকাখিনি দিয়াৰ পিছত এনে শুকোৱাৰ পিছত বহুত এটা মানে চিকমিকা থাকে আৰু ভাল লগা কাপোৰযোৰ এইটো চাওক আৰু এইটো পূৰা চিকমিকি আছে মানে এটা আন্ধাৰ নে বাহিৰত গম নাপায় ইমান এটা চিকমিকা বুলি কিন্তু বাহিৰত পিন্ধিলে ৰ'দৰ পোহৰত বা লাইটৰ পোহৰত পূৰা চিকমিকি থাকিব আৰু এই আঠাখিনি শুকাব লাগিব শুকালে বেছি চিকমিকি দিব আৰু এই চাদৰখন হৈ গ'ল পূৰা কমপ্লিট চিকমিকাও দিছোঁ এতিয়া মেলি দি থৈ দিছোঁ অকণমান টাইম চিকমিকি সেহেঁতি ইয়াতে মলম টাইপৰ নিচিনা নে সেহেঁতি শুকাবা কেনেকুৱা লাগিছে জনাব আপোনালোকে দেই আমাক ভাল লগা আছে ব্লাউজটো মিলছি মানে চোৰাটো যে মিলছি আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যদি কাৰোবাক ফেব্ৰিক কৰি দিব লাগে তেন্তে জনাব দেই আমাক কেনেকুৱা লগা আছে সেইটো জনাব আৰু ৰ'দত আৰু মানে মোবাইলত ইমান ভালকৈ চিকমিকাটো গম নাপায় কিন্তু লাইটৰ পোহৰত পূৰা বৰা চিকমিকি থাকে আৰু গাত ফুল দিয়াৰ কথা কোৱা নাই যাক আঁকি দিব লগা যাক দিছোঁ কোৱা নাই সেইকাৰণে দিয়াও নাই জনাব আপোনালোকে মাথাটো চিধা হৈ দেখা হ'ব লাগে ঘূৰি দিয়ে একবাৰ ইচ্ছা জানিছি আকৌ এফালে দেখোন এফালে দিয়া ভাল লাগে আছে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ